হাগ্রামা মহিলার যিটো দমন নীতি, যিটো হাগ্রামা মহিলার ভ্ৰষ্টাচাৰ দুৰ্নীতি, এইটো অলপ সময়ৰ কাৰণে ৰাইজে আৰু বিটিআৰত বিচৰা নাই। যোৱা বহু দিন ধৰি হাগ্রামা মহিলাৰে ভাষণ দি আহিছে, বিটিআৰত একো নাই, বিটিআৰত একো নাই। নতুন বিটিআৰ চুক্তি হৈছে, এই 7 মাহত ৰাইজে শান্তি পাইছিলে নাই? চুক্তি হোৱাৰ পিছত কিবা অশান্তি হৈছে নেকি? আজি ইমান সুন্দৰ হৈ গ'ল বিটিআৰ। ইয়াত আৰু হিংসা নাই, ইয়াত আৰু কোনো অস্ত্ৰৰ সংগ্ৰাম নাই। ইয়াত মানে সবে মূল খুঁটিলৈ আহি আজি আমাৰ বিটিআৰ অঞ্চল নিৰাপত্তাৰ মাজত আজি সবে শান্তিৰে থাকিব পৰা হৈছে। যোৱা 30-40 বছৰত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে বিচাৰিছিলে তেনেকুৱা এটা ভাল পৰিৱেশ হওক, আৰু 17 বছৰ শাসনত হাগ্রামা মহিলাৰে এই কামটো নকৰিলে। আৰু আজি UPPLৰ নেতৃবৃন্দই সকলো এই স্বাক্ষৰ কৰি এই চুক্তিটো কৰাৰ পিছত আমাৰ বিটিআৰ অঞ্চলত এতিয়া শান্তি আৰু নিৰাপত্তা আহি গ'ল। সকলো জাতি জনগোষ্ঠী মিলি একেলগে আমি বসবাস কৰিব পৰা হ'ল, এনেকুৱা এটা সুন্দৰ পৰিৱেশ হ'ল। তো সেইকাৰণে ৰাইজ আজি সময় আহিছে কি বিটিআৰ অঞ্চলৰ বড়ো মাইনৰিটি, বঙালী যিমানখিনি জনগোষ্ঠী আছে, নাথ যোগী, সূত্ৰধাৰ, গোৰ্খা, আদিবাসী সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা, সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব। আমি বিচাৰিছো ইয়াত বড়োসকলে যেনেকৈ আত্মা মৰ্যাদা লৈ জীয়াই থাকিব বিচাৰিছে, বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ আত্মা মৰ্যাদা লৈ জীয়াই থাকিব পাৰিব লাগিব। আমি হিংসা বিচৰা নাই, আমি হত্যা বিচৰা নাই, আমি অশান্তি বিচৰা নাই, আমি সবে শান্তি বিচাৰিছো। আৰু সেই 17 বছৰত হাগ্রামা মহিলাৰীয়ে এই শান্তি বিচৰা নাই। আজি দেখিবলৈ পাইছে ৰাইজে ৰজা, ৰাইজে সবকুছ, ৰাইজে ভগৱান। আজি সেই ৰাইজক হাগ্রামা মহিলাৰীয়ে ইলেকশ্যন আহিলে 500 টকা দি কিনিব বিচাৰে, ৰাইজক অপমান কৰে। যি ৰাইজক সন্মান কৰিব লাগে, মৰম কৰিব লাগে, সেই ৰাইজক 500 টকা দি, 200 টকা দি কিনিব বিচাৰে। আৰু আমি UPPL আমি কোনো ৰাইজক কিনিব বেচিব পৰা ক্ষমতা নাই, কাৰণ ৰাইজে আমাৰ মাই বাপ, ৰাইজে আমাৰ সবকুছ। আৰু ৰাইজৰ কাৰণে UPPL আমি ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো। হাগ্রামা মহিলাৰীয়ে 17 বছৰ দাদাগিৰি কৰিলে, দমন কৰিলে, আৰু ৰাইজক আজি কিনিব বিচাৰিছে। আৰু 17 বছৰত ৰাইজৰ ন্যায়ৰ কাৰণে, নিৰাপত্তাৰ কাৰণে, ৰাইজৰ শান্তিৰ কাৰণে আমি যুঁজ দি আহিছো। আৰু আজিও আমি ৰাইজক সেৱা কৰিবলৈ আহিছো, আমি কিনিব বেচিব অহা নাই। আমাৰ হাগ্রামা মহিলাৰ নিচিনা হাজাৰ হাজাৰ কোটি টকা নাই, ৰাইজৰ পৰা শোষণ কৰি নিয়া হাজাৰ কোটি টকা আমাৰ তাত নাই। আমাৰ কেণ্ডিডেট বিলাক আপোনালোকে দেখিছে, সবে মানে টকা পইচা নোহোৱা সাধাৰণ ব্যক্তিসকল। কিন্তু হাগ্রামা মহিলাৰীক আপুনি কালি কিবা এটা বিচাৰিব নোৱাৰিব, লগ কৰিব নোৱাৰিব, হাগ্রামা মহিলাৰীৰ ওচৰত যাব নোৱাৰিব। আমাৰ কেণ্ডিডেটক বিচাৰিলে কালি আপোনালোকক আপুনি যাব নালাগে, আপুনি মাতিলে আপোনাৰ ঘৰত হাজিৰ হ'ব আমাৰ কেণ্ডিডেটে আহি। আমাৰ পৰিৱৰ্তন লাগে। তো এইকাৰণে ৰাইজ এতিয়া আমাৰ এই চিন্তাধাৰাটো আমি চেঞ্জ কৰিব লাগিব। যোৱা 17 বছৰত আমি বিচাৰিছো আমাৰ শিক্ষা দীক্ষা আমাৰ আগবাঢ়ি যাব লাগে, সকলো যুৱকসকল সংস্থাপন পাব লাগে। কিন্তু হাগ্রামা মহিলাৰে কি কৰিলে, আমাৰ মানৱ সম্পদ যুৱকসকলক কেম বান্ধি বান্ধি থৈ পেলাই মদ মাংস খুৱাই মাৰামাৰি কৰিবলৈ শিকাই দিলে। হাগ্রামা মহিলাৰে দাদাগিৰি কৰিবলৈ শিকালে, জুৱা খেলিবলৈ শিকালে, মদ খাবলৈ শিকিলে। যি যুৱকসকলে আমাৰ ভৱিষ্যত, আমাৰ জাতিৰ ভৱিষ্যত, অঞ্চলৰ ভৱিষ্যত, ৰাজ্যৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত, বিশ্বৰ ভৱিষ্যত, সেই যুৱকসকলক হাগ্রামা মহিলাৰীয়ে মদ খাবলৈ শিকালে, জুৱা খেলাবলৈ শিকিলে, আৰু মাৰপিট কৰিবলৈ শিকালে। আৰু আমি UPPL বিচাৰিছো, UPPL অহাৰ লগে লগে প্ৰত্যেকজন যুৱকে, যুৱতীসকলে গুণগত শিক্ষা পাব লাগিব। শান্তি সম্প্ৰীতি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি সকলো নিজৰ নিজৰ সংস্থাপন পাব লাগিব। এইকাৰণে আমি ঠিক কৰিছো, বছৰত 1 লাখ কৰি 5 বছৰত 5 লাখ সংস্থাপন আমি দিম বিটিআৰ অঞ্চলত। সকলো জাতি জনগোষ্ঠীৰ কাৰণে এখনকে উন্নয়ন বোৰ্ড গঠন কৰি দিম, সকলো জনগোষ্ঠীৰ কাৰণে। প্ৰত্যেকটো VCDCত আমি স্কিল ট্ৰেইনিং চেণ্টাৰ আমি স্থাপন কৰিম, য'ত আমাৰ শিক্ষিত নিবনুৱাসকলে বিভিন্ন কাম শিকি পেলাই সংস্থাপন পাব পাৰে। খেতিয়কসকলৰ কাৰণে কিষাণ আমাৰ বদলেণ্ড ক্ৰেডিট কাৰ্ড আমি প্ৰদান কৰিম। মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপৰ কাৰণে প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক 75,000 কৰি 75,000 পৰা 4 লাখ টকা পৰ্যন্ত দি পেলাই আমি অৰ্থনৈতিক উন্নয়নত সহায় কৰিম। এইখিনি ৰাস্তা আমাৰ হাতত আছে।
আমাৰ বিটিআৰ অঞ্চলত বহুত গৰীব মানুহ আজিলৈকে ঘৰ পোৱা নাই, আজিলৈকে জব কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ড পোৱা নাই। আৰু হাগ্ৰামা মহিলাৰীয়ে ৰেচন কাৰ্ডৰ পইচা খাইছে, জব কাৰ্ডৰ পইচা খাইছে। আজি মানে যিবিলাক বৃদ্ধ আছে, বৃদ্ধসকলৰ বৃদ্ধ পেঞ্চনৰ পইচা খাইছে, মিড ডে মিলৰ পইচা খাইছে, অংগনবাড়ীৰ পইচা খাইছে, মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপৰ পইচা খাইছে, চব পইচা খাই শেষ কৰি দিছে। সেইকাৰণে এতিয়া আমি UPPL চৰকাৰ আহিলে আমি ঠিক কৰিছো, যিসকলে দুখীয়া গৰীব মানুহৰ পইচা খাইছে সেইসকলক এজন এজন বিচাৰি আনি জেলত ভৰাব লাগিব, তেতিয়াহে আমাৰ ভাল শাসন আহিব। কাৰণ এতিয়া ৰাইজে সুশাসন বিচাৰিছে, কৰাপশ্যন বিচৰা নাই, শোষণ বিচৰা নাই। সেইকাৰণে ৰাইজ আমাৰ পৰিৱৰ্তনৰ সময় আহিছে, পৰিৱৰ্তনৰ সময় আহিছে। এই বনৰগাঁও সমষ্টিত যিজন EM হৈ আছিলে কি ৰাজীৱ বাংগাল, আজি ইৰিগেশ্যনৰ EM দাদা ভাই দুইজনৰ ঠিকাদাৰ, দুইজনৰ মিলি বছৰত 200 কোটি টকাৰ ছাপ্লাইৰ পইচা খায়, 200 কোটি খায় বছৰত। কিমান কোটি খালে হিচাপ নাই, কিন্তু কোনো ইৰিগেশ্যনৰ আমাৰ খেতি পথাৰত কোনো ইৰিগেশ্যনৰ ব্যৱস্থা নাই। আজি দেখিবলৈ পাইছে এনেকা মানুহ, এই ঠিকাদাৰ মানুহ যদি আৰু 5 বছৰৰ কাৰণে ইয়াত জিকিব লাগে, আপোনালোকৰ একো নহ'ব। না খেতি, না ধন উন্নয়ন, না স্কুল কলেজ, একো ঠিক নহ'ব। বনৰগাঁও সমষ্টি যোৱা 15 বছৰত ধ্বংস কৰি দিলে। বনৰগাঁও সমষ্টিৰ ৰাইজে বহুত ভাল উন্নয়ন বিচাৰে, শান্তি বিচাৰে। এই বনৰগাঁও সমষ্টি আগুৱাই লৈ যাব লাগিলে আমাৰ ৰবিৰাম ব্ৰহ্ম ডাঙৰীয়াক জিকাব লাগিব, ট্ৰেক্টৰৰ ছবি ভোট দি পেলাই। সেইকাৰণে ৰাইজ এতিয়া পৰিৱৰ্তন আহিছে। এই 6টা সমষ্টিত ইতিমধ্যে জিকিব, UPPL জিকিব গৈ আছে, কোনো ধৰি ৰাখিব নোৱাৰে। বাউখুংৰি আমাৰ জিকি আছে, দেবাৰগাঁও জিকি আছে, বনৰগাঁও জিকি আছে, দৌতমা জিকি আছে, ফকিৰাগ্ৰাম জিকি আছে, আমাৰ এইফালে চালাকাটি জিকি আছে। 6টা সমষ্টি, 6টাতো BPF এটাও নাপায়, বেলেগ দলটো নাপায়, BPF এটাও নাপায়। তো এই কারণে আমার ভোটটো যাতে নষ্ট নকৰে আপোনালোকে গাঁৱে ভূঞে আলোচনা কৰক। এই GSP বলে একটা পার্টি আইছে, যোৱা দুবাৰ MP হৈ হীৰা কৰণীয়া ডাঙৰীয়াই ৰাইজৰ কাৰণে একো নকৰিলে। গাঁৱে গাঁৱে আহি পেলাই ক'লে ৰাজবংশীসকলক মোক ভোট দিয়ক, মই কাম কৰিম। গুৰ্খা ক'লে মোক ভোট দিয়ক, মই কাম কৰিম। আদিবাসী ক'লে মই ভোট দি মই কাম কৰিম। বঙালী ক'লে মোক ভোট দিয়ক, মই অনাবৰ সুৰক্ষা দিম, কিবা দিম, মাটি দিম। 5 বছৰ MP হৈ গ'ল, একো কৰিব নোৱাৰিলে, আৰু পিছতে একো কৰিব নোৱাৰে। আৰু এতিয়া BPF আৰু GSP এক হৈ গৈছে। তেখেতসকলে দুটা ৰাইজৰ কাম কৰা দল নহয়, ৰাইজৰ শোষণ কৰা, ৰাইজক ঠগোৱা দল। সেইকাৰণে UPPLহে ৰাইজৰ কাৰণে কাম কৰিব। दा रायजोफोर बयबो बुजि खाबाय, सोलायनाय नांगौ जोंनो। थांनाय 27 जानुवारियाव जोबोद मोजां मोनसे बिटिआर गोरोबथा जानानै थांबाय। बे गोरोबथा जाखांनायनि उनाव दिनै जोंनि खर'नि गोसोम जोमैया जायखारनानै जों बयबो गोजोन सान्थिनि मोनसे समाज जों मोननो हाबाय। जोंनि सेंग्राफ्रा दाउ अमा बायदि गावथार जाबाय थादोंमोन, दिनै बे थासारिया गैला। बयबो गावनि न'आव फैनानै बिब' बिनानाव फंबायफोरजों मोजां संसार जानो हानाय परिबेस फैबाय। फैबायना फैयाखै रायजोफोर? दा बेखौनो हाग्रामा महिलारिया लुबैयाखैमोन। थांनाय 27 बोसोराव गोसोबा मालाबानो खालामनो हागौमोन बियो, नाथाय बिथाङा लुबैया। दावराव दावसि थायोबा दिल्ली दिसपुरनिफ्राय फैसा बिना लाबोनानै गाव मन'नो हायो। ओंखायनो दावराव दावसि थानायखौसो मोजां मोनो बियो। गावबो दावराव दावसि खालामो, मालायनि दावराव दावसिखौबो बियो मोजां मोनो। दा नंखायनो रायजोफोर दिनै मोनसे गोजोन सान्थि फैबाय, हारि जौगानायनि खामानि मावनांसिगौ। आंहाबो राजखान्थि खालामनायनि खुनु थांखि गैयामोन। जेला नुबाय दाबो बर' मानसिफ्राबो दिनै बेसेबांबा गोरिबनिफ्राय गोरिब जालांदों। जोंनि ओनसोलनि गुबुन हारिफ्रा राजबंशी, बङाली, मुसलमान जिमान दङ, गोरिबनिफ्राय गोरिब जालांदों। सरकारा जेबो खामानि मावाखै। बेखौ नुनानै दिनै जौगानाय लाबोनांगौ होननानै आंबो राजखान्थियाव फैदों। बिथांमोना जोंनि बिमा बिफाफोरखौ बायलाय फानलाय खालामनो नागिरो। आइजो गोरिब गुन्द्रानि जे खामानि मावना होनांगौ, दिनै माने गामिफोरखौ जे जौगानाय लाबोनांगौ, बेफोर खामानिखौ बिथांमोना मावा। लामा सामा बानायनाय, दंग' बान्दो थिक खालामनाय, माइ फोथाराव दिनै दै होनाय, फरायसाफोरनो फरायनो खाबु होनाय, लाइमोनफोरनो दिनै खामानि मावनो बायदिसिना खाबु होनाय, बेफोर खामानिखौ बिथांमोना मावा। रायजो राजानि थाखाय फैनाय थाखाफोरखौ गासै मन'जोबो। दा नंखायनो रायजोफोर फारसेथिं हाग्रामा महिलारिनि दादागिरिनि सिगि सिथ' खालामग्रा रायजोनि सोबख'नाय पार्टी UPPL, गुबुन फारसेथिं रायजोफोरखौ अननो सिबिनो फैनाय UPPL, बेखौ नोंथांमोना बिजिरनांसिगोन रायजोफोर।
जोङो दिनै हाग्रामा महिलारि बायदि दादागिरि खालामनो फैयाखै बे आफलागाव ओनसोलफ्राव दिनैनिफ्राय 10 बोसोर सिगाङाव बेसेबां दादागिरिमोन केम लुयै लुयै सेंग्राफोरखौ दोनोमोन जौ बेदर जाहोनानै गावनि मानसिफोरजोंबो बुलायहोयोमोन फारसेथिं जों लुबैयो साफ्रोमबो फरायसाया गोग्गो फरायसा जानांगोन साफ्रोमबो लाइमोनफ्रा गोग्गो नोगोरारि जानांगोन आरो ओरै हाग्रामा महिलारिया जौ बेदर जाहोनानै बुलायनो फोरोङो सेंग्राफोरखौ बेवहाय बोरै मोजां समाज जानो दा नंखायनो रायजोफोर दिनै बिथांखौ नागारनानै गासै जोंजों फैजोब्बाय 44 लाख मानसिया दिनै जोंजों जइन जाबाय आरो दिनै सारा बिटिआरआव इउपिपिएलनिनो सरकार फैगोन आरो इउपिपिएलनि सरकार फैनानै 5 बोसोरावनो आं लुबैयो जोंनि गोरिब गुन्द्रा आइ आफा रायजो राजाफ्रा बोथिनै ओंखाम मोजां मोनजानो हानाय जाथों मोजां मोनसे न' लुना लानो हानाय जाथों लाइमोनफ्रा मोनसे खामानि मावनानै मान इज्जतनि संसार दैदेननो हानाय जाथों फरायसालिफ्रा मोजां जाथों लामा सामाफ्रा मोजां जाथों आइजोफ्राबो जौगाथों गासैबो बिथिङाव दिनै रां खामायनायनि लामा दङ बेफोरखौ बिपिएफआ जाजोबथों आइजोफ्राबो जौगाथों गासैबो जौगानानै राव थुनलाइ हारिमु जौगाहोनानै धोरोमखौ जौगाहोनानै सिबिनानै मोनसे जै जै मै मै संसार जानायनि मोनसे थासारि फैदों नाथाय बिपिएफ फैयोब्ला आगोलनि बायदिनो दादागिरि जौ सेरेब सिगि सिथर बायलाय फानलाय बेनो सोलिबाय थागोन रायजोफोर जों जौगानो हानाय नङा दा नंखायनो जोंनो सोलायनाय नांगोन আমার পরিবর্তন লাগে সবে কইছে মুখে মুখে পরিবর্তন লাগে পরিবর্তন কিও লাগে পরিবর্তন হাগ্রামা মহিলারি দাদাগিরি দুর্নীতি ভ্রষ্টাচার উপর মুক্ত করিবলে পরিবর্তন লাগে আর এক ঘন্টার কারণে দাদাগিরি নচলিব এক ঘন্টার কারণে হিংসা নচলিব ইউপিপিএল সরকার আলু গেলে হিংসা করা মানুহবিলাকক আইনগতভাৱে শাস্তি দিয়া হ'ব হিংসা কৰা মানুহবিলাকক আমি ঠাণ্ডা কৰা হ'ব ইয়াত কোনো শোষণকাৰীবিলাক ৰাখা নহ'ব যোনে দৰিদ্ৰীয়া গৰীব মানুহ 18 পইচা খায় সেই সকলকো কিন্তু শাস্তি দিয়া হ'ব কোনো খাই নাযাব সেইকাৰণে ৰাইজ এতিয়া আমাৰ পৰ্বতচৰৰ পৰা লৈ পেলাই উদালগুৰিলৈকে পুৰা পৰিৱৰ্তনৰ জোৱাৰ আহিছে আৰু আপোনালোকেও অংশগ্ৰহণ কৰিছে সেইকাৰণে 10 আমাৰ তাৰিখ ডিচেম্বৰ এই 10 ডিচেম্বৰত আমাৰ প্ৰাৰ্থীসকলক ট্ৰেক্টৰৰ ছবিত ভোট দি আপোনালোকে যাতে জয়যুক্ত কৰে মাত্ৰ এবাৰৰ কাৰণে ৰাইজ দুবাৰ তিনবাৰ নহয় এবাৰৰ কাৰণে 17 বছৰ হাগ্ৰামা চৰকাৰ মাত্ৰ এটা বছৰ ইউপিপিএল আপোনালোকে ভোট দিয়ক আৰু উন্নয়ন নিৰাপত্তা মাটিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ শিক্ষাৰ অধিকাৰ প্ৰদান কৰি এই অঞ্চলৰ ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব কাৰণ আপোনালোক আমাৰ মা দেউতা আমাৰ দাদা ভাই আমাৰ নিজৰ পৰিয়াল আজি হাগ্ৰামাৰ নিচিনা আমি কৰিব নোৱাৰো আমি সমাজ সেৱা কৰিবলৈ আহিছো এইখিনি কথাই কলো বিকিনি কেনে বুंनानै बयनिसिमबो आंनि अननाय सिबिनायखौ बावहरबाय आरो 10 तारिखआव जाहाथे बयबो लोब लोब ओंखारनानै लैहोर ओंखारनानै एबार बनरगाव समस्तियाव जोंनि भटआ गांसेबो जाहाथे बिपिएफनियाव थाङा जोंनि रबिराम ब्रह्मआ हाइस भट लानानै देरहायो बिनि थाखाय खामानि मावनो थाखाय खावलायनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों